অসমৰ এগৰাকী জনপ্ৰিয় কবিৰ এটা কবিতা আছে যে কথাবোৰ চিনেমাৰ দৰে কিয় নহয়। হিন্দী সিনেমাৰ দৰে কিয় নহয় কথাবোৰ, কিন্তু কথাবোৰ চিনেমাৰ দৰে হৈ আছে। অন্তত ৰাজনীতিত কথাবোৰ চিনেমাৰ দৰে হৈ আছে। সাউথৰ চিনেমাত ইমান দিনে আমি চাই আহিছিলোঁ মন্ত্ৰী বিধায়কে ৰাজনৈতিক নেতাসকলে যিকোনো প্ৰকাৰে যিকোনো ধৰণৰ সম্পত্তি ভূমি কোম্পানী তেওঁলোকে হস্তগত কৰে। এনেধৰণৰ দৃশ্যবিলাক সাউথৰ চিনেমাত অতি শক্তিশালীভাৱে তুলি ধৰা হৈছে আৰু তেনেধৰণৰ কথাবিলাক এতিয়া অসমৰ ক্ষেত্ৰতো যেন হ'বলৈ গৈ আছে। কিয় এনে কথা কোৱা হৈছে? আজি পুনৰ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি ক্ৰয় কৰাৰ এক তথ্য যে এইবাৰ মাজুলীত মাটি ক্ৰয় কৰিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত অৰ্থাৎ ৰিণিকী বুঢ়া শৰ্মাৰ নামত মাজুলীত মাটি কিনা দেখুওৱা হৈছে আৰু যি ৰাজহ বিভাগৰ তথ্য সেই তথ্যত প্ৰকাশিত হৈছে এই কথাষাৰ। ইয়াৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে আমি নিশ্চিন্তে থাকিব পাৰি, কাৰণ এটা সময়ত এই সকলোবোৰতো আমাৰ জনসাধাৰণৰেই হ'ব, কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈ থৈছে, এই কথাষাৰ ঘোষণা কৰি থৈছে যে ৰিণিকী বুঢ়া শৰ্মাৰ যিবিলাক সম্পত্তি আছে সেই গোটেইবিলাক সম্পত্তি এটা সময়ত অসমৰ ৰাইজৰ হ'ব। আৰু সেয়া যিয়েই নহওক, মুখ্যমন্ত্ৰীৰ পত্নীয়ে যেতিয়া মাটি ক্ৰয় কৰিছে এই কথাবিলাকৰ চৰ্চা হ'ব। ইয়াৰ পূৰ্বেও কলিয়াবৰত দেখা গৈছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত মাটি ক্ৰয় কৰা হৈছে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাটি ক্ৰয় কৰা হৈছে। গতিকে এই কথাবোৰ আলোচনাৰ মাজলৈ আহিব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই কথাষাৰ অৱশ্যে আগতেই কৈ থৈছে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৱাইফে তেওঁৰ মাজুলীত এবিঘা মাটি কিনাৰ মন কৰিছে বা আশা কৰিছে মাজুলীত যাতে এবিঘা মাটি কিনিব পাৰে। দলংখন অহাৰ লগে লগে মাজুলীৰ মাটি বাৰীৰ দাম বাঢ়িব। কেইদিনমান আগতে মোৰ ৱাইফেও কৈছে যে মাজুলীত 1 বিঘা মাটি ল'ব পাৰি নেকি বুলি। কিমান উদাৰ হ'ব পাৰে অসমৰ জনসাধাৰণ, সেই জনসাধাৰণৰ সন্মুখত নিৰ্বাচনী ভাষণতেই মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ পত্নীয়ে মাজুলীত 1 বিঘা মাটি ক্ৰয় কৰাৰ কাৰণে তেওঁলোকে মন কৰিছে। যি সময়ত গোটেই অসমৰ বিভিন্ন স্থানত ভূমিহীনৰ প্ৰতিবাদ চলি আছে, উচ্ছেদিত কৰি দিয়া হৈছে বিভিন্নজনক, তেওঁলোকৰ নামত মাটিৰ পট্টা দিয়াৰ কোনো ধৰণৰ যোজা নাই, তেওঁলোকে নিজেও প্ৰতিবাদ কৰিব লগা হৈছে। এনে এটা শাসন ব্যৱস্থাৰ অংশ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীয়ে মাজুলীত এবিঘা মাটি ক্ৰয় কৰাৰ উদাহৰণ দিয়ে বা আশা প্ৰকাশ কৰাৰ ধৰণে মন্তব্য প্ৰকাশ কৰে। গতিকে আমি কিমান উদাৰ, অসমৰ জনসাধাৰণ কিমান উদাৰ, ইয়াৰ পৰা আমি বুজিব পাৰিম। বহুতে প্ৰশ্ন কৰিছে যে ৰিণিকী বুঢ়া শৰ্মাই মাটি কিনিব নোৱাৰে নেকি? ৰিণিকী বুঢ়া শৰ্মাই মাটি কিনিব পাৰে, কিন্তু ৰিণিকী বুঢ়া শৰ্মা কোন? ৰিণিকী বুঢ়া শৰ্মা হৈছে যি অসম চৰকাৰ আছে সেই অসম চৰকাৰৰ মুখ্য ব্যক্তিগৰাকীৰ পত্নী। গতিকে অসম চৰকাৰৰ মুখ্য ব্যক্তি অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীয়ে যেতিয়া এনেদৰে বিভিন্ন স্থানত মাটি ক্ৰয় কৰাৰ এক ধৰণৰ প্ৰতিযোগিতাত নামে তেতিয়া কথাবিলাক চৰ্চাৰ মাজলৈ আহে, আৰু যেতিয়াই চৰ্চালৈ আহে তেতিয়াই মুখ্যমন্ত্ৰীয়ে উপলঙা মন্তব্য কৰে যে অসমৰ ৰাইজক সেইবিলাক দি থৈ যাব। কিন্তু মুখ্যমন্ত্ৰীৰ যি চতুৰালি সেয়া সকলোৱে জানে। মুখ্যমন্ত্ৰী ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে এই কথাবিলাক কৈ থাকে। কিন্তু আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কিয় অসমৰ নাম্বাৰ 1 উদ্যোগী হ'ব লাগে, এণ্টাৰপ্ৰিনিয়ৰ যি হ'ব লগা হৈছে, যে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে ৰিণিকী বুঢ়া শৰ্মাই কিয় এগৰাকী সফল যি এণ্টাৰপ্ৰিনিয়ৰ হ'ব লাগে, কিয় হ'ব লাগে? অসমত বাকী আৰু জনসাধাৰণ নাই, বেলেগ ধৰণৰ মহিলা তেনেকুৱা নাই, তেওঁলোকক এগৰাকী সফল উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ হিচাপে কিয় গঢ়ি তুলিব নোৱাৰে? মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ পৰিয়ালত কি নাই? নিউজ চেনেল আছে, কাকত পত্ৰিকা আছে, আলোচনী আছে, বিভিন্ন স্থানত চাহ বাগিচা আছে। এনেধৰণৰ কথাবিলাক পোহৰলৈতো বাৰে বাৰে আহি আছে। কিন্তু এনেধৰণৰ কথাবিলাক পোহৰলৈ অহাৰ পিছতো মুখ্যমন্ত্ৰীয়ে যেতিয়া সংবাদ মাধ্যমৰ আগত আহি উপলুঙা সূচক মন্তব্য কৰে তেতিয়া সাংবাদিকসকলে এইবিলাকৰ প্ৰশ্ন কৰিবলৈ তেওঁলোকে সাহস নাপায়। যি দুই এজনে সাহস কৰি প্ৰশ্ন কৰি দিয়ে তেওঁলোকৰ ধৰ্মৰ পৰিচয় বিচৰা। আৰু আমি জনসাধাৰণ ইমান উদাৰ, ইমান সহানুভূতিশীল, নেতাৰ প্ৰতি আমাৰ ইমান প্ৰেম আৰু শ্ৰদ্ধা ভাৱ আমি ধৰিবই নোৱাৰি কি হৈ আছে। গোটেই অসমখনত জাতি ধৰ্মৰ নামত এক সংঘাতৰ সৃষ্টি কৰি, ধৰ্মৰ নামত, জাতিৰ নামত, অনা অসমীয়াৰ নামত এক ধৰণৰ সংঘাতৰ সৃষ্টি কৰি, মিয়াৰ নামত সদন বিধানসভা উত্তাল কৰি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাজুলীত 18 বিঘাকৈ মাটি ক্ৰয় কৰাৰ, প্ৰায় 18 বিঘাকৈ মাটি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে জাতি ধৰ্মৰ নামত আমি উত্তেজিত হৈ ৰাজপথত ওলাই গালি গালাজ কৰি আমি কি পালোঁ? কিন্তু যিসকলে পাব নালাগে, যিসকলে ৰাইজক দিব লাগে, তেওঁলোকৰ পৰিয়ালে অৰ্থাৎ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ পৰিয়ালে তেওঁলোকে 18 বিঘাকৈ মাটি প্ৰায় মাজুলীত ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈ গৈছে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, ইয়াৰ পূৰ্বে যিসকল মন্ত্ৰী আছিলে, যিসকলে মুখ্যমন্ত্ৰী আছিলে, চৰকাৰ চলাইছিলে অসমত, তেওঁলোকেও যদি এই ধৰণে ভাবিলে হয়, নিজৰ পতি পত্নী, নিজৰ সতী সম্পত্তিৰ নামত যদি তেওঁলোকেও ভাবিলে হয় যে বাগিচা ক্ৰয় কৰোঁ, বিঘাই বিঘাই মাটি ক্ৰয় কৰোঁ, উদ্যোগ স্থাপন কৰোঁ, নেশ্যনেল ইণ্টাৰনেশ্যনেল টাইপৰ বিদ্যালয় স্থাপন কৰোঁ ব্যক্তিগত খণ্ডৰ,
এনেকুৱা যদি আগৰ মুখ্যমন্ত্ৰীসকলেও ভাবিলে হয় আজিৰ তাৰিখত অসমখন কেৱল কেইগৰাকীমান মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নামত নামজাৰি হৈ থাকিলে হয়, সীমাবদ্ধ হৈ থাকিলে হয়। ভাগ্য ভাল আমাৰ যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীসকল যিসকল আছিলে তেওঁলোক ইমান বাকপটু নাছিলে, তেওঁলোক ইমান সাম্প্ৰদায়িক নাছিলে, ইমান উগ্ৰ জাতিপ্ৰেমী বুলি এটা ভুৱা তেওঁলোকৰ তথাকথিত মানসিকতা বা স্বভাৱ কেমেৰাৰ আগত নাছিলে, যাৰ বাবে অসমখনৰ সৰহসংখ্যক মাটি পাহাৰ আৰু ৰাজহুৱা সম্পদসমূহ এতিয়াও ৰাইজৰ হাতত আছে বা ৰাজহ বিভাগৰ অধীনত থাকিব পাৰিছে। অন্যথা এনেধৰণে যদি এইগৰাকী মুখ্যমন্ত্ৰীৰ নিচিনাকৈ বাকীবিলাক মুখ্যমন্ত্ৰীয়ে যদি ভাবিলে হয় তেনেহ'লে আজিৰ অসমখনৰ পৰিস্থিতি কেনেকুৱা হ'লে হয় এবাৰ কল্পনা কৰিব পাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ইণ্টাৰনেশ্যনেল টাইপৰ বিদ্যালয় খোলক, কিন্তু সেই বিদ্যালয়সমূহ যদি এটা সময়ত ৰাইজক দান কৰি দি যাবলগীয়া হয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে, তেনেহ'লে সেই বিদ্যালয়খনত এতিয়াৰে পৰা কিয় জনসাধাৰণৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ নামভৰ্তি কৰি দিয়া নহয়? এনেধৰণৰ জাননী বন্দা ইণ্টাৰনেশ্যনেল স্কুলখনে কিয় দিব পৰা নাই যে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ বিদ্যালয়খন যিহেতু জনসাধাৰণক দান কৰি থৈ যাব বুলি কৈছে, গতিকে সেই বিদ্যালয়খনত এতিয়াই কিয় জনসাধাৰণৰ ল'ৰা ছোৱালীবিলাকে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰিব নোৱাৰে? আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এইটো, কিয়নো মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীক ৰিণিকী ভূঞা শৰ্মা বুলি এগৰাকী এণ্টাৰপ্ৰিনিয়ৰ বুলি এগৰাকী মহিলা উদ্যোগী বুলি এক প্ৰতিচ্ছবি দাঙি ধৰিব বিচৰা হৈছে। বিশেষকৈ তেওঁলোকৰ যি চৰকাৰফলীয়া যিবিলাক মিডিয়া আছে তেওঁলোকে ৰিণিকী ভূঞা শৰ্মা বুলিহে উচ্চাৰণ কৰিব বিচাৰে, মুখ্যমন্ত্ৰীক লগত জড়িত কৰিব নিবিচাৰে আৰু ক'ব বিচাৰে ৰিণিকী ভূঞা শৰ্মা এগৰাকী এণ্টাৰপ্ৰিনিয়ৰ, এগৰাকী মহিলা উদ্যোগী। যদি মহিলা উদ্যোগী হয় তেনেহ'লে সেই মহিলা উদ্যোগীগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীও এই কথাষাৰো ভাবিব লাগিব। আৰু যদি মুখ্যমন্ত্ৰীৰ পত্নী তেনেহ'লে এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে এই ধৰণৰ উদ্যোগ স্থাপন এনেধৰণে এবাৰে মাটি ক্ৰয় কৰাৰ কথাটো অতি দৃষ্টিকটু হৈছে আৰু বিৰোধীসকলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও আমাৰ জনসাধাৰণৰ মাজত এতিয়াও সেই বিশেষ সজাগতাটো এতিয়াও পৰিলক্ষিত হোৱা নাই। এই বিষয়বিলাক লৈ জনসাধাৰণৰ মাজত আমি যিদৰে জাগৰূক হ'ব লাগিছিলে, সচেতন হ'ব লাগিছিলে, আমি এইবিলাকত সচেতন হোৱাৰ বিপৰীতে কিছুমান অপ্ৰাসংগিক বিষয়ৰ ওপৰত আমাৰ উত্তেজনা বাঢ়ি গৈ আছে। সামাজিক মাধ্যমত গোটেই দিনটো সেইবিলাকক লৈ আমি উত্তেজিত হৈ থাকোঁ, কিন্তু চৰকাৰে কিদৰে জনসাধাৰণক ভুৱা কৰি আছে, তেওঁলোকে কিদৰে নিজকে এগৰাকী পুঁজিপতিৰ শাৰীত তেওঁলোকে লৈ যাব বিচাৰিছে জনসাধাৰণৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ পিছত, আৰু সেই কথাটো আমাৰ এতিয়াও যেন বুজিবলৈ ক'ৰবাত নহয় ক'ৰবাত ভুল থাকি গৈছে। অসমীয়া বা অনা অসমীয়া, মিয়া বা মুছলমানৰ নামত ৰাজ্যখন যিদৰে উত্তাল হৈছে, যিদৰে প্ৰতিক্ৰিয়া মুখৰ হৈছে, যদি এইবিলাক কথাৰ ওপৰতো জনসাধাৰণৰ মাজত সজাগতা থাকিলে হয়, দল সংগঠনে যদি সততাৰে কাম কৰিব পাৰিলে হয়, জনতাক প্ৰকৃততে তেওঁলোকে যদি প্ৰতিনিধিত্ব কৰাৰ যি এটা কথা তেওঁলোকে জহাই ফুৰে, সেই প্ৰতিনিধিত্ব যদি প্ৰকৃততে তেওঁলোকে কৰিলে হয় তেনেহ'লে আজিৰ তাৰিখত দিনটোত 24 বাৰ হ'লেও মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন হ'লে হয়। কিয়নো মুখ্যমন্ত্ৰীৰ পৰিয়ালত এই ধৰণৰ অৰাজকতা, এই ধৰণৰ এক ৰাজনৈতিক নৈৰাজ্যবাদ মুখ্যমন্ত্ৰীৰ পৰিয়ালত সংস্থাপিত কৰিব বিচৰা হৈছে আৰু যাৰ জৰিয়তে মাটি পাহাৰ বিভিন্ন স্থানত তেওঁলোকৰ কব্জাত যাবলৈ আৰম্ভ কৰিছে। এই কথাবিলাক এতিয়া আৰু লুকাই থকা নাই, এই কথাবিলাক কিছুমান ক্ষেত্ৰত ওলাই আছে যদিও সকলোৱে এনেধৰণৰ কথাবিলাকৰ ওপৰত অনুসন্ধানমূলক সাংবাদিকতা অব্যাহত ৰখা নাই, কিন্তু সীমিত সংখ্যক কিছুমান যিবিলাক চেনেল আছে সেই চেনেলবিলাকে যিদৰে কথাবিলাক উলিয়াই আনি আছে সেই তুলনাত কিন্তু আমাৰ মাজত এতিয়াও সজাগতা বৃদ্ধি হোৱা নাই।